বন্ধুসকল নমস্কাৰ। আজি বহুদিন বিৰতিৰ পিছত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান প্ৰতিবিম্বলৈ। বন্ধুসকল, তামোল হৈছে আমাৰ অসমীয়াৰ মান, অসমীয়াৰ সন্মান। এই তামোলৰ খেতিও যে কাৰোবাৰ জীৱিকা হ'ব পাৰে, সেই কথা আপোনালোকে এই ভিডিঅ'টো চালে গম পাই যাব। আমি এই তামোল আমি সাধাৰণতে কি কৰোঁ, ঘৰত এনেই ৰুই থ'লে তামোল হৈ যায়। কিন্তু আমি যদি চাইণ্টিফিকেলি বা ব্যৱসায় ভিত্তিত এই তামোল খেতি কৰিব লগা হয়, তাত কিছুমান টেকনিক জনাৰ দৰকাৰ। এই গোটেইখিনি বস্তু, এই গোটেই কথাখিনি আমি জনাৰ কাৰণে আমি আজি আহিছিলোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ জোৰেগাঁও অঞ্চলত আমাৰ এজন চিনাকি দাদাৰ ওচৰলৈ। তেওঁ এই বৃহৎ এখন তামোলৰ বাগান গঢ়ি তুলিছে তেওঁৰ ঘৰৰ সন্মুখতে। গতিকে এই তেওঁৰ যিটো তামোল ৰোৱাৰ পদ্ধতি, ইয়াৰ পৰা কি ধৰণে তেওঁ লাভালাভ আশা কৰিছে বা কি ধৰণে উৎপাদন কৰিছে, এই গোটেইবিলাক কথা আমি তেওঁৰ মুখৰ পৰাই শুনিম। গতিকে বলকচোন আমি তেওঁৰ সৈতে কিছু কথা পাতি লওঁ। দাদা নমস্কাৰ, প্ৰতিবিম্ব অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ নাম আৰু পৰিচয়? মোৰ নাম ঋগুমণি ৰায়, মোৰ ঘৰ কোকৰাঝাৰ জিলাৰ কালিপুখুৰী অঞ্চলৰ জোৰেগাঁও। এনে এই বাগানখন কিমানমান হ'ব বিঘা? এনেই ইয়াতে 5 বিঘামান হ'ব, আৰু অন্য জেগাতো আছে মই ৰোপণ কৰা, তাতে 5 বিঘামান আছে। আৰু আচলতে মোৰ বৃক্ষৰোপণৰ প্ৰতিহে মোৰ সৰুৰ পৰা খুব দুৰ্বলতা আছিল। মই বিভিন্ন ঠাইত স্কুল, ৰাস্তাৰ দুয়োফালে, দলং, এনেকুৱা কাষে কাষে বা মঠ মন্দিৰৰ কাষত মোৰ বৃক্ষৰোপণৰ প্ৰতি খুব দুৰ্বলতা আছিল। তাৰপিছত মই এতিয়া তামোল খেতিৰ প্ৰতি মোৰ এটা দুৰ্বলতা আহিছে, আৰু তামোল খেতি মই আজি 10 বছৰ ধৰি অলপ কৰি আৰম্ভ কৰি আছোঁ। আৰু মোৰ এতিয়া টাৰ্গেট হৈছে 10 বিঘা কৰা। 10 বিঘা টাৰ্গেট। হয়। আপুনি এই তামোল খেতিৰ আৰম্ভণিৰ পৰা যিটো ষ্টেজ, ৰোৱাৰ পাছৰ পৰা বৰ্তমান ষ্টেজলৈকে, এই গোটেই বস্তুখিনি আমাক দৰ্শকসকলক অলপমান কৈ দিব। কেনেকৈ ৰুইছে বা এই যিটো ষ্টেজ হৈছে বৰ্তমান এতিয়া পোৱালৈকে? মই ক'লোৱে মই 10 বছৰ মানৰ পৰা মই তামোল খেতি আৰম্ভ কৰিছোঁ অলপ কৰি, আৰু আজি আহি মোৰ 5 বিঘাৰো বেছি হ'ল। আৰু এনেই তামোল ৰোৱাৰ ক্ষেত্ৰত শাৰী কৰি ৰুব লাগে, কমচে কম 5 হাত ডিষ্টেঞ্চ লৈ, আৰু এনেকুৱা কৰি আজি মোৰ 5 বিঘা হ'ল। জাতটো কি জাত? আমাৰ স্থানীয় লোকেল জাত বুলি কয় এইটো। আৰু মোৰ যিবোৰ ডাঙৰ হৈছে তামোল গছ, এইবোৰত মই গুৰিত পাণ ৰুই দিয়া হৈছে। পাণৰ পৰাও মোৰ কিছু আয় আহে। আৰু তামোলৰ খেতিত অন্য গছ গছনি থাকিব নালাগে, তেতিয়াহে আচল যিটো মূল্য, ফলাফল এইটো পোৱা যায়। তামোল গছত পাণ দিয়া যায়, জালুক বুলি কয় যে জালুক দিয়া যায়, আৰু আমাৰ এই আদা, হালধি, তাৰপিছত কল, কমলা, যিবোৰ তামোলতকৈ বেছি ডাঙৰ গছ নহয়, বৃহৎ গছ নহয়, এনেকুৱা ধৰণৰ গছ গছনি ইয়াৰ তলত ৰোপণ কৰা যায়। লেবু কৰা যায়, ইত্যাদি এনেকুৱা ধৰণৰ খেতিও কৰা যায় তামোলৰ তলে। মাটিখিনি কেনেকুৱা হৈছিল? মাটিখিনি খুব আমাৰ পানী জমা নোহোৱা ওখ ঠাই হ'লে বেছি ভাল হয়, যাতে পানী জমা নালাগে। কিন্তু অলপ চলপ পানী জমা লাগিলেও সেইটো সহজতে তামোল মৰি নাযায়। আৰু আটাইতকৈ সহজ খেতি হৈছে তামোল খেতি। কিন্তু যিকোনো খেতিকে যত্ন লাগে, তামোলকো যত্ন লাগে, যাতে হাবি জঙলে আৱৰি ধৰি নষ্ট নকৰে। মাজে মাজে চাফ চিকুণ কৰি দিব লাগে, আৰু সাৰ দিব পালে ভালে, কিন্তু সাৰ দিয়া সম্ভৱ নহয়। কিন্তু আটাইতকৈ সহজ খেতি, যিমান খেতিৰ ভিতৰত আছে তাৰ ভিতৰত আটাইতকৈ সহজ খেতি হৈছে তামোল খেতি বুলি মই ক'ম। একবাৰে ইনভেষ্ট হয়, কিন্তু যত্নটো কৰিবই লাগিব। যিকোনো খেতি যত্ন কৰিব লাগিব, কিন্তু তামোলটো কম যত্ন লাগে, এইটোৱেই। এতিয়া তামোলৰ যিবিলাক আপুনি জাতটো নিজে ঘৰতে তৈয়াৰ কৰি লৈছে, পুলিবিলাক নিজে বনাই লৈছে? মই নিজে কৰিছোঁ। আমাৰ যিটো আগৰ পুৰণা গছ আছিল, সেই গছৰ যিটো অলপ ভাল কোৱালিটি থকা, এইবোৰ আমি জাৱা কৰা বুলি কয় আমাৰ স্থানীয় ভাষাত, এইবোৰ কৰি তাৰপিছত সেইটো 1 বছৰ যোৱাৰ পিছত সেইটো যদি আমি আৰু ভালকৈ লৰাই দিওঁ, এনেকৈ 3 বছৰমানৰ পিছত যিটো ৰোপণ কৰা হয়, সেইটো অতি সোনকালে ফুলে আৰু মজবুত হয়। যোৱাটো কেনেকৈ যোৱাইছে? যোৱাটো এটা কমচে কম আমাৰ আধা হাত ভাগে এটা লাইন কৰি জোৱা কৰা হয়। মাটিখিনি হাল বাই লৈছে? হাল বাই লোৱা হয়, আৰু কেতিয়াবা অলপ কোদালেৰে মাৰি দিয়া হয়। হাল বাই ল'লে বেছি ভাল হয়, এইটোৱে। এনেকৈ সাৰ তাত? আৰু আমিতো বেলেগ অন্য সাৰ কোনো ব্যৱহাৰ কৰা নহয়, সাধাৰণতে গোবৰ, জাবৰ জোঁথৰ, এই যিবোৰ পচন সাৰ বুলি কোৱা হয়, এইটোৱে ব্যৱহাৰ কৰা হয়। তামোলৰ পুলিটো কেইবাৰ উঠোৱা হৈছে?
তিনিবাৰ পিছত আমি মানে য'ত ৰুম তাতে আমি ৰোপণ কৰা। এইটো কিয় কৰা হয়? এইটো কৰিলে মানে কি হয়, খুব সোনকালে ফলে আৰু মানে ফুলটো সোনকালে আহে আৰু গছডাল খুব মজবুত হয়, মজবুত হয় আৰু কম বেছি ওখ নহয়, তাতে ফল আৰম্ভ হয়। আপোনাৰ হিচাপত বিঘাই প্ৰতি কিমান মান ৰোৱা যায়? বিঘা প্ৰতি 180 বা 200 ৰোৱা যায়। আৰু ডিষ্টেঞ্চৰ কথাটো ক'লে এবাৰ, হয়, 5 হাত হ'লে বেছি ভাল হয়। 5 হাত। আমাৰ সাধাৰণ হিচাপত আৰু 5 হাত হিচাপে ভাল হয়। বাকী এনে কিবা মাজত আলি ঠালি বা আইতা কিবা এনেকুৱা লাগে নেকি? নালাগে, আমাৰ যিহেতু মই আগতে ক'লোঁ যে ওখ জেগা ঠাই হ'লে ভাল, পানী জমা নালাগে। আৰু যদি পানী জমা লগা হয় তেতিয়াহ'লে অলপ মানে কি কয়, আলি বান্ধি দিলে ভাল বা খাৱৈ খুন্দি দিলে ভাল, পানী ওলাই যাবৰ কাৰণে। এতিয়া যে গছবিলাক লগাইছে, ইয়াৰ বয়স কিমান মান হৈছে? ইয়াৰ বয়স কমচে কম 7-8 বছৰ হৈছে। হয়। ফল কিমান বছৰত ধৰে? ফল 5 বছৰৰ পৰা আৰম্ভ হয়। 5 বছৰৰ পৰাই অলপ ফলিব আৰম্ভ হয়। 7-8 বছৰৰ পৰা ভালকৈ ফলে। মানে বছৰত এবাৰেই হয় ফল? বছৰত এবাৰে হয়। এবাৰ হয় যদি আপোনাৰ সেইটো বহাগলৈকে থাকে। আমি এতিয়ালৈকে পাইছেনে নাই ফল? আৰম্ভ হৈছে, এতিয়া ফলিবৰ কাৰণে আৰম্ভ হৈছে। মই তামোলৰ লগত বিশেষকৈ মানে পাণ ৰোপণ কৰা হৈছে, গুৰিত পাণ দিয়া হৈছে আৰু কিছুমান জেগাত জালুক বুলি কয়, আমি গাঁৱলীয়া ভাষাত গুৰুমৰিচ বুলি কওঁ, সেইটো ৰোপণ কৰা হৈছে। আৰু তামোলৰ মাজে মাজে আনাৰস, আগতে কৈছিলোঁ মই, আনাৰস কৰা যায়, লেবু কৰা যায়, তাৰপিছত আপোনাৰ কমলা, কল, আদা, হালধি এইবোৰ কৰা যায়। আৰু তামোল গছ ঠিক বাৰিষাৰ আগে আগে ৰোপণ কৰিব পাৰিলে ভাল হয়। আৰু প্ৰতি বছৰত মানে 3-4 বাৰ ঘূৰি চাফা কৰিব পাৰিলে বেছি ভাল। এইখনতো বাৰু নতুনকৈ কৰা বাগান। আপুনি যে কৈছে আপোনাৰ আৰু 2 বিঘামান আছে, তাত কিবা ফচল পাইছে নেকি? এইটো আৰম্ভ হৈছে আৰু ইতিমধ্যে মই গোটেইখিনি বিক্ৰী কৰি প্ৰায় লাখৰ ওচৰত পাওঁ। আৰু পাণ বিক্ৰী কৰিও মানে বছৰত 50,000 মান পোৱা হয়। এনে উচিত মূল্য পাইছেনে? হয়, উচিত মূল্য মই পাওঁ বুলি ভাবোঁ। আৰু মই আশা কৰোঁ, মানে তামোল খেতি মই আগতে কৈছিলোঁ যে খুব সহজ সৰল খেতি আৰু অলপ যত্ন কৰিলে ইয়াৰ মানে ফলাফল পোৱা যায়। গতিকে মোৰ ৰাইজক, মানে যিবোৰ ওখ মাটি পৰি আছে, এনেই পৰি আছে, এইবোৰ তামোল খেতি কৰাৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ। আৰু লগে লগে যিহেতু পাণ কৰা যায়, অন্যান্য খেতি কৰা যায় তামোলৰ মাজে মাজে, গতিকে তামোল খেতি আগভাগ লোৱাটো মই ভাল বুলি ভাবোঁ। আৰু বিশেষ লেবাৰো নাই, লেবাৰ কম আৰু ইয়াতে আজৰি সময় পালে সোমালে হ'ল। যে নিৰ্দিষ্ট সময় নাই যে এতিয়া এইকেইদিনৰ ভিতৰতে তামোল খেতি যত্ন কৰিব লাগিব, তেনেকুৱা কোনো নিৰ্দিষ্ট নাই। যেতিয়া সময় পায় দাখন লৈ বাৰীত সোমালে হ'ল, যত্ন কৰিলে হ'ল। খুব সহজ সৰল খেতি। গুৰিটো মানে চিকণাই থাকিলে ভাল। আৰু যিখন বজাৰ, হয়, বজাৰখন আপুনি নিজে গৈছেনে ইয়াত আহি লৈ গৈছে? তামোলৰ বজাৰৰ কাৰণে কোনো অভাৱ নাই, পাইকাৰী ঘূৰি থাকে, নিজে আহি লৈ যায়। আৰু বজাৰত লৈ গ'লেও ইয়াৰ কোনো অসুবিধাৰ সৃষ্টি নহয়, কোনো বজাৰৰ কাৰণে কোনো অসুবিধা নহয়। আৰু যি দেখা গৈছে বৰ্তমান বজাৰত মানে যথেষ্ট ডিমাণ্ড আছে তামোলৰ। কাৰণ আমি দোকানত যদি কিনি খাওঁ এখন তামোলৰ দাম 5 টকা। সেই হিচাপত নিশ্চয়কৈ এটা লাভৱান বিজনেছ বুলি ভাবোঁ। খুব লাভৱান বিজনেছ। এতিয়া দেখা গৈছে যে এইবোৰ এসময়ত ৰবাৰ খেতি কৰিছিল, বিঘাই ৰবাৰ খেতি কৰিছিল। এই ৰবাৰ গছবিলাক কাটি আছে, ৰবাৰ গছ কাটি এতিয়া তামোলৰ খেতি কৰি আছে। বহু মানুহে খুব চাহ বাগান কৰি আছে। এই চাহ বাগানতো বহু হেৰেছমেণ্ট, বহু কষ্ট, বহুত লেবাৰ খৰচ হয়। কিন্তু তাৰ তুলনাত অন্যান্য খেতিৰ তুলনাত তামোল খেতি বহুত লাভৱান আৰু সহজ সৰল খেতি। এইখিনিকে মই ক'ম, ৰাইজে তামোল খেতিৰ প্ৰতি আগবাঢ়ি আহক, তামোল ৰুওক। আৰু আমাৰ এইটো অসমৰ মানে খুব আমাৰ আপোন বুলি ক'ম। আৰু তামোল খুব আমাৰ অতিথি আহিলে আমি তামোলেৰে আপ্যায়ন কৰোঁ। এইটোৱে সন্মান আমাৰ। সেইটোৱে আমাৰ সন্মান। হয়, এই চেগতে আমাক দাদাই যিখিনি সময় দিলে, তেখেতৰ অমূল্য সময় দিলে, আৰু তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মই এজন সাধাৰণ খেতিয়ক হিচাপে এই খেতিয়কক মানে সাক্ষাৎকাৰ ল'ব অহাৰ কাৰণে প্ৰতিবিম্ব চেনেলটোক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।